আজিৰ সংবাদমেলত উপস্থিত হোৱা সকলো সাংবাদিক বন্ধুসকলক আমাৰ তিনিওটা সংগঠনৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। ড্ৰাগছ মুক্ত আৰু নিচা বিৰোধী সমাজ গঢ়াৰ লক্ষ্যৰে আজি সংবাদমেল আয়োজন কৰা হৈছে। আজিৰ সংবাদমেলত উপস্থিত আছে জামাত ইছলাম হিন্দৰ নামনি অসমৰ সংগঠক জনাব ছবিকুল ইছলাম আৰু বজালী জিলা জমিয়তৰ সভাপতি আনফৰ গোটৰ বজালী জিলা সমিতিৰ সভাপতি মৌলানা শ্বাহ আলম ডাঙৰীয়া। আমাৰ সমাজত আজি দেখা গৈছে স্কুলীয়া কলেজীয়া ছাত্ৰ ক্লাছ 9 8 আমি সমাজত ছাৰ্ভে কৰিছোঁ। তেখেতসকলে ড্ৰাগছ আৰু নিচা দ্ৰব্য সেৱনৰ আসক্ত হৈ গৈছে। গতিকে আমি ড্ৰাগছমুক্ত নিচা দ্ৰব্য সেৱন যাতে বন্ধ হয় সেইবাবে আমি এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব ইনশাআল্লাহ। আমি কিছুমান পুস্তিকা বাহিৰ কৰিছোঁ যে ড্ৰাগছ বিৰোধী নিচাজাতীয় বিৰোধী অভিযান। ইয়াতে লিখা হৈছে যে ড্ৰাগছৰ কেনেকৈ যুৱকসকল ইয়াতে সোমাই পৰে আৰু যুৱকসকল কেনেকৈ ক্ৰমান্বয়ে লিখা পঢ়াৰ প্ৰতি অনীহা আহি এই ড্ৰাগছৰ প্ৰতি আসক্তি হয়। গতিকে ইয়াৰ প্ৰতিকাৰ আমি কেনেকৈ কৰিব পাৰোঁ এইবিলাক আমি এই পুস্তিকাত আমাৰ লিখা হৈছে। আমি হেণ্ডবিল বনাম। ইয়াৰ উপৰি আমি ছ'চিয়েল মিডিয়াত আমি কিছুমান পোষ্টাৰ আমি হেৰি কৰিম যে তোমাৰ যিবোৰ অবাধ সুৰাপান যে কেতিয়াও তুমি সুৰাপান নকৰিবা, কাৰণ এয়া সকলো অকল্যাণ আৰু অঘটনৰ মানে চাবিকাঠি। আমাৰ কোৰাণ আৰু হাদিছতো এই বাণীবিলাক আছে, অন্যান্য ধৰ্মীয় গ্ৰন্থতো এই বাণীবিলাক আছে। গতিকে এইবিলাক আমি ছ'চিয়েল মিডিয়াতে ব্যাপকভাৱে আমি মানে প্ৰচাৰ কৰিম। ছ'চিয়েল মিডিয়াৰ জৰিয়তেও আমাৰ এই সজাগতা অভিযান আমি মানুহৰ মাজত আমি লৈ যাম। ড্ৰাগছৰ লগতে সমাজত আৰু এটা দিশ আছে যে অবাধ জুৱা। আমাৰ বিশেষকৈ সংখ্যালঘু অঞ্চলৰ বজাৰ ঘাটে দেখা যায় অবাধ জুৱা। এই মেঘালয়ৰ পৰা নিয়ন্ত্ৰিত হৈছে তীৰ খেল। বহু মানুহ দেৱলীয়া হৈ গৈছে, বহু টকা থকা মানুহ দেৱলীয়া গৈছে। সৰু সৰু বাচ্চা শিশু এতিয়া জুৱাত লিপ্ত হৈছে। বহু মানুহ বাহিৰত বিভিন্ন ষ্টেটত তেওঁলোকে ইনকাম কৰি আহি গাঁৱত আহি যেতিয়া জুৱাত এসপ্তাহত লাখ লাখ টকা তেওঁলোকে উৰাই দিছে আৰু তাৰ কাৰণে পৰিয়ালত এটা বিশৃংখল সৃষ্টি হৈছে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া সৃষ্টি হৈছে আৰু সেইবিলাক শেষত গৈ এটা পাৰিবাৰিক কন্দলৰ সৃষ্টি হয়। গতিকে এই অবাধ জুৱা, সুৰাপান, ড্ৰাগছ এই সকলোবিলাক আমি সমাজৰ পৰা কেনেকৈ দূৰ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ এই অভিযান অব্যাহত থাকিব। আমাৰ এই অভিযান আমাৰ এদিন নহয় দুদিন নহয়, আমি সেইকাৰণে আমি লিমিট দিয়া নাই। যিহেতু ক'ভিড চলি আছে, আমি বৰ্তমান এই ক'ভিড প্ৰট'কলৰ মাজত যিখিনি আমি সম্ভৱ আমি এই এৱাৰনেছটো আমি প্ৰচাৰ কৰিম আৰু আমি আশা কৰিছোঁ ক'ভিড সোনকালে উঠি যাব। এই ক'ভিডৰ পিছতেই আমি স্কুল, কলেজ, মছজিদ, মাদ্ৰাছা, বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান অনুষ্ঠানতো আমি এই আমাৰ কাৰ্যসূচী আমি ব্যাপকভাৱে আমি চলাম। বিশেষকৈ আমাৰ মছজিদৰ জৰিয়তে শুক্ৰবাৰে জুমাৰ নামাজ হয়, বহু মানুহ আমাৰ সমাজৰ মানে একত্ৰিত হয়। জুমাৰ নামাজতো আমি ইমামসকল যিবিলাক সমাজৰ আমাৰ সন্মানীয় আলিম উলেম আছে তেখেতসকলৰ জৰিয়তেও আমি এইটো লৈ বহিম আৰু তেখেতসকলৰ জৰিয়তেও কোৰাণ হাদিছৰ দ্বাৰাও যে এই ড্ৰাগছৰ ভয়াৱহতা, জুৱা, এই অবাধ যি সুৰাপান সমাজত চলিছে এইবিলাকৰ পৰা কেনেকৈ দূৰ কৰিব পৰা যায়। সুৰাৰ কাৰণে অধিকাংশ প্ৰায় আমি এটা সমীক্ষা পাইছিলোঁ 80% সমাজৰ অপৰাধ এই সুৰাপান মানে মদৰ কাৰণে হয়। গতিকে আমি এই সুৰাৰ পৰাও আমি কেনেদৰে আমাৰ সমাজক, আমাৰ এই নৱপ্ৰজন্মক ৰক্ষা কৰিব তাৰ কাৰণে আমাৰ এই অভিযানৰ আমাৰ মূল কাৰ্যসূচী হ'ব। আমি পুনৰ চৰকাৰক আমি দাবী জনাইছোঁ যে এই ড্ৰাগছ বিৰোধী যিটো পদক্ষেপ লৈছে এইটো চৰকাৰে সমাজৰ পৰা একেবাৰে পুলিয়ে পোখালিয়ে এইবিলাক মানে উৎখাত নকৰালৈকে চৰকাৰৰ অভিযান যাতে বন্ধ নহয়। চৰকাৰ যদি কঠোৰ হয়, আৰক্ষী থানা যদি কঠোৰ হয় আৰু নিশ্চয় এই কামটো সফল হ'ব। গতিকে আমি পুনৰ চৰকাৰক ধন্যবাদ জনাই আৰু আমি আশা কৰিছোঁ, আমি আহ্বান জনাইছোঁ বিভিন্ন দল, সংগঠন, সমাজৰ সচেতন ব্যক্তি, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, আলিম উলামা সকলোৱে আমি একত্ৰিত হ'লে নিশ্চয় এই সমাজৰ পৰা এই অপৰাধ দূৰ হ'ব। আজিৰ সংবাদমেলত উপস্থিত হোৱা সমূহ সাংবাদিক বন্ধুসকলক আমাৰ তিনিওটা সংগঠনৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। আমি জামাত ইছলামী হিন্দ নামনি অসম সংমণ্ডল, জমিয়ত উলামায়ে হিন্দ, আনফৰ গোটৰ বজালী জিলা সমিতি আৰু ষ্টুডেণ্ট ইছলামিক অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়া SIৰ বৰপেটা জিলাৰ তিনিওটা সংগঠনৰ যৌথ প্ৰচেষ্টাত তিনিওটা সংগঠনৰ উদ্যোগত আজিৰ এই সংবাদমেল আয়োজন কৰা হৈছে। আজিৰ সংবাদমেলৰ মুখ্য উদ্দেশ্য হৈছে যে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য
সেৱন সজাগতা অভিযান। আপোনালোকে সকলোৱে অৱগত যে নৱনিৰ্বাচিত চৰকাৰে শাসনত আহিয়েই ড্ৰাগছ বিৰোধী অভিযান বা পদক্ষেপ লৈছে কঠোৰভাৱে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চৰকাৰে যিসকল ড্ৰাগছৰ লগত জড়িত তেখেতসকলৰ বিৰুদ্ধে অভিযান চলাই আছে। আৰক্ষী প্ৰশাসন কঠোৰ হৈছে, বিভিন্ন অঞ্চলত ড্ৰাগছৰ লগত যিসকল জড়িত তেখেতসকলক ধৰিছে। ড্ৰাগছ আসক্ত যুৱকসকলক কৰায়ত্ব কৰিছে। ড্ৰাগছৰ লগত ব্যৱসায় যিসকল কৰি আছে তেখেতসকলক কৰায়ত্ব কৰিছে। ড্ৰাগছমুক্ত অসম কৰাৰ কাৰণে চৰকাৰে সংকল্প লৈছে। আমি সামাজিক সংগঠন হিচাপে আমি তিনিওটা সংগঠনে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছোঁ। সমাজৰ পৰা ড্ৰাগছৰ যি ভয়াৱহতা, নিচাজাতীয় দ্ৰব্য সেৱনৰ কাৰণে যুৱ প্ৰজন্ম যি বিপদত পৰিচালিত হৈছে, ইয়াৰ পৰা সমাজখনক কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি, আমিও চৰকাৰৰ লগত সহযোগিতা আগবঢ়াই আমি তিনিওটা সংগঠনত মিলিত হৈ আমি সমাজত মাজত এটা ব্যাপক প্ৰচাৰ আমি চলোৱাৰ সিদ্ধান্ত লৈছোঁ। আমি ইতিমধ্যে আমি আৰু অন্যান্য দল সংগঠনকো আহ্বান জনাইছিলোঁ। সদ্যহতে আমি এই তিনিটা সংগঠনে আমি একত্ৰিত হৈ আজি আমি কিছু কাৰ্যসূচী হাতত লৈছোঁ। এই ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য অবাধ যিবিলাক আমাৰ সংখ্যালঘু বিশেষকৈ অঞ্চলত মদ জুৱাৰ যিবিলাক আমি দেখা পাইছোঁ, এই অঞ্চলৰ পৰা এইবিলাক মুক্ত কৰাৰ কাৰণে আমি কিছু কাৰ্যসূচী হাতত লৈছোঁ। সেই কাৰ্যসূচীবিলাক আজি সংবাদমেলৰ জৰিয়তে আমি ৰাজহুৱা কৰিম। আমি এই কাৰ্যসূচীৰ অন্যতম কাৰ্যসূচী হ'ব যে আমি কিছু যিবিলাক ভিতৰুৱা অঞ্চল আছে, চহৰ অঞ্চল আছে, গাঁও অঞ্চল আছে, সেই অঞ্চল আমি বাছনি কৰি লৈ সেই অঞ্চলৰ পৰা এটা সজাগতা আনিম যে এই ড্ৰাগছৰ কাৰণে সমাজত কি বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, নৱপ্ৰজন্মৰ কি ক্ষতিকাৰক হ'ব, ভৱিষ্যত কি অন্ধকাৰ হ'ব, সেই কথাখিনি আমি ৰাইজৰ মাজত ব্যাপকভাৱে প্ৰচাৰ কৰিম। আমি যিটো অঞ্চলত যাম সেই অঞ্চলৰ যিবিলাক মুখিয়াল ব্যক্তি আছে, গাঁওবুঢ়া আছে, মছজিদ কমিটি আছে, ঈদগাহ কমিটি আছে, কবৰস্থান কমিটিৰ সভাপতি সম্পাদক, শিক্ষক সমাজ, সচেতন সমাজ যিবিলাকে গাঁও পৰিচালনা কৰে, গাঁওবুঢ়া আছে, সেইসকলৰ লগত আমি টেবুল টক কৰিম। তেখেতসকলৰ মাজত আমি কেনেকৈ সেই সমাজৰ পৰা, সেই অঞ্চলৰ পৰা আমি এই যিটো ভয়াৱহ ড্ৰাগছৰ যিটো ভয়াৱহ যিটো নিচাৰ মাজত যিবিলাক যুৱ প্ৰজন্ম আসক্ত হৈ গৈছে, সেই নৱপ্ৰজন্মক ছাত্ৰ যুৱকসকলক কেনেকৈ আমি ইয়াৰ পৰা আঁতৰাই আনিব পাৰোঁ, তাৰ কাৰণে আমি সেই সমাজৰ মুখিয়াল ব্যক্তিসকলৰ লগত আমি আলোচনাত মিলিত হৈ আমি কিছুমান কাৰ্যসূচী হাতত ল'ম। যিসকল যুৱকে এই কামত লিপ্ত হৈছে তেখেতসকলক চিনাক্ত কৰি সেই যুৱকসকলক আমি তেওঁলোকৰ শুভাকাংক্ষী হৈ যুৱকসকলৰ লগত কথা পাতিম। আমি এই যুৱকসকলক ইয়াৰ ভয়াৱহতাৰ কথা আমি তেখেতসকলক বুজাই দিম। মানসিকভাৱে তেখেতসকলক আমি ইয়াৰ পৰা বিৰত ৰখাৰ কাৰণে আমি প্ৰথমতে চেষ্টা কৰিম। সেই যিবিলাক যুৱক বা যিবিলাক পৰিয়ালত এইবিলাক অসামাজিক কাৰ্যকলাপ দেখা পাওঁ, সেইবিলাক পৰিয়ালৰ লগত আমি বহিম, সেই যুৱকৰ অভিভাৱকসকলৰ লগত আমি বহিম আৰু তেখেতসকলৰ লগত আলোচনা কৰিম কেনেদৰে এই সমাজটো আমি অপৰাধমুক্ত হিচাপে গঢ়ি তুলিব পৰা যায়। আমি সকলোৱে আমি অৱগত যে সমাজৰ অধিকাংশ মানুহ এতিয়াও ভাল আছে, কম সংখ্যক মানুহে এইবিলাক অসামাজিক কামত লিপ্ত হৈছে। গতিকে আমি যিবিলাক অধিকাংশ ভাল মানুহ, সচেতন মানুহ যদি আমি একত্ৰিত কৰাটো আমাৰ এই অভিযানৰ মুখ্য অন্যতম এটা উদ্দেশ্য, যে সমাজৰ সচেতন মানুহ একেলগে হৈ আমাৰ সমাজখনৰ পৰা যিবিলাক অপৰাধৰ লগত জড়িত, অসামাজিক কাৰ্যকলাপত জড়িত সেইসকল ব্যক্তিসকলক যদি আমি বুজনি দিব পাৰোঁ, তেখেতসকলক যদি আমি ভালদৰে ইয়াৰ ক্ষতিকাৰক দিশটো বুজাই দিব পাৰোঁ, নিশ্চয় তেখেতসকলে নিশ্চয় এইবিলাক পৰিহাৰ কৰিব আৰু সমাজৰ পৰা বিৰত হ'ব। তাৰপিছত আমি এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ আমি সমাজত এইটো প্ৰচেষ্টা কৰিম। আমাৰ এই প্ৰচেষ্টাত যদি আমি সফলতা অৰ্জন কৰিব নোৱাৰোঁ, তাৰপিছত আমি আইন চৰকাৰ আছে, আৰক্ষী আছে, তেখেতসকলৰ সহযোগত হ'লেও আমি চৰকাৰৰ যি আইন বা কানুনৰ জৰিয়তে হ'লেও সমাজৰ পৰা সেইসকল অপৰাধৰ লগত জড়িত ব্যক্তিসকলক চিনাক্ত কৰি তেখেতসকলক ইয়াৰ পৰা বিৰত ৰখাৰ কাৰণে আমি চেষ্টা কৰিম। ড্ৰাগছমুক্ত আৰু নিচা বিৰোধী সমাজ গঢ়াৰ লক্ষ্যৰে আজি সংবাদমেল আয়োজন কৰা হৈছে। আজিৰ সংবাদমেলত উপস্থিত আছে জামাত ইছলাম হিন্দৰ নামনি অসমৰ সংগঠক জনাব ছবিকুল ইছলাম আৰু বজালী জিলা জমিয়তৰ সভাপতি আনফৰ গোটৰ বজালী জিলা সমিতিৰ সভাপতি মৌলানা শ্বাহ আলম ডাঙৰীয়া। আমাৰ সমাজত আজি দেখা গৈছে স্কুলীয়া কলেজীয়া ছাত্ৰ ক্লাছ 9 আৰু 8 আমি সমাজত ছাৰ্ভে কৰিছোঁ। তেখেতসকলে ড্ৰাগছ আৰু নিচা দ্ৰব্য সেৱনৰ আসক্ত হৈ গৈছে।
গতিকে আমি ড্ৰাগছমুক্ত নিচাদ্ৰব্য সেৱন যাতে বন্ধ হয় সেইবাবে আমি এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব ইনশাআল্লাহ। সৰ্বভাৰতীয় জমিয়ত উলামাৰ হিন্দৰ সভাপতি মৌলানা সৈয়দ আৰশ্বাদ মাদানী সাহাবৰ নেতৃত্বাধীন অসম শাখাৰ ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ সাহাবৰ তত্বাৱধানত বজালী জিলা জমিয়ত উলামাৰ সভাপতি মই শ্বাহ আলম আৰু মোৰ লগত উপস্থিত আছে জামাতি ইছলামী হিন্দ নামনি অসম সংমণ্ডল আৰু SIO বৰপেটা জিলাৰ সভাপতি। আমি তিনিটা সংগঠনে একেলগে হৈ আজি প্ৰেছ মিট আজি আহ্বান কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য এটাই হ'ল যে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য সেৱন বিৰোধী অভিযান আমি আৰম্ভ কৰিছোঁ। এতিয়া কথা হ'ল চাওক, এই যিটো অভিযান এইটো আমি অকলে কৰাটো অসম্ভৱ। এইটো সমাজৰ সকলো স্তৰৰ মানুহে সহায় সহযোগিতা কৰিব লাগিব। শিক্ষক পৰ্যায়ৰ মানুহ, যিবিলাক আমাৰ চাকৰিজীৱী আছে তেওঁলোকে, লগতে আমাৰ মছজিদৰ ইমাম মুয়াজ্জিন মুফতিসকল বা ধৰ্মীয় যিসকল ব্যক্তি আছে তেওঁলোকে সকলোৱে মিলিজুলি আমি এই সমাজখন ৰক্ষা কৰিব লাগিব। নহ'লে আজি যি অৱস্থা হৈছে ড্ৰাগছ আদি কৰি যিবিলাক মানে কুসংস্কাৰ, যিটো আমাৰ ইছলামতো নিষেধ কৰা হৈছে, কোৰাণতো বহুত যিবিলাক নিষেধ কৰা হৈছে, আজি আমাৰ সংখ্যালঘুৰ মাজত এইবোৰ আমি চাবলৈ পাই আছোঁ। দুৰ্ভাগ্যজনক কথা, যি আমি ইছলাম ধৰ্মক আমি মানিছোঁ, সেই ইছলাম ধৰ্মৰ যি পবিত্ৰ কোৰাণ, যি কোৰাণত যিবোৰ কথা নিষেধ কৰা হৈছে, আজি আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহে এইবোৰ কাম কৰি আছে। জুৱাই হওক, মদেই হওক ইত্যাদি বিভিন্ন যিবিলাক নিষেধ বস্তু এইবিলাকতো কোৰাণত কৈ দিছে, কিন্তু আজি আমাৰ মুছলমান মানুহে এইবিলাক কাম কৰি আছে। আল্লাহ তাআলা কোৰাণতে কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু ইন্নামাল খামৰু ওয়াল মাইছিৰ ইলা আখিৰ, অৰ্থাৎ তোমালোকে সেই মদ হওক, জুৱা হওক বা যিবিলাক মানে কুসংস্কাৰ আছে এইবোৰ তোমালোকে নকৰিবা। যদি এইবোৰৰ লগত তোমালোকে জড়িত থাকা তেনেহ'লে তোমালোকে নৰকত যাব লাগিব, কোৰাণত আছে। কিন্তু আজি যিসকলে কোৰাণ ভালদৰে বুজা নাই, যিসকলে ইছলাম ধৰ্ম ভালদৰে বুজা নাই, তেওঁলোকে এইবোৰ কাম কৰি আছে। আৰু এইসকলৰ কাৰণে আজি আমাৰ শিক্ষিত সমাজ, অৰ্থাৎ আমাৰ সেই ধৰ্মীয় যিসকল ব্যক্তি আছে তেওঁলোকে আজি বদনাম হ'বলগীয়া হৈছে। গতিকে আমি সকলোৱে মিলি জামাতি ইছলামী হিন্দ আৰু SIO আমাৰ সভাপতি চাহাব আৰু জমিয়ত উলামা হিন্দে আমি এটা প্ৰচেছ লৈছোঁ, আৰু চৰকাৰে যিটো মানে প্ৰচেছ, এই চৰকাৰ প্ৰচেছটো আমি আদৰণি জনাইছোঁ জমিয়ত উলামা হিন্দৰ তৰফৰ পৰা। লগতে সমাজৰ এইবোৰ সকলো বন্ধ হ'ব লাগে। আমি যেনেকৈ হওক আমি চেষ্টা কৰিব লাগিব। আমি এইটো বন্ধ হ'ব নালাগে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে 1 মাহ 2 মাহ কৰিলোঁ আৰু এইটো বন্ধ হৈ গ'ল, সেইটো ধাৰাসাৰে চলিবই লাগে। যেতিয়ালৈকে গোটেই অসমখন মানে এনেকুৱা ড্ৰাগছ মুক্ত বা কুসংস্কাৰ মুক্ত নহ'ব, তেতিয়ালৈকে চৰকাৰে অভিযানটো চলাই যাব লাগে। আমি সম্পূৰ্ণৰূপে আমি সংগঠনে আমি সহায় সহযোগিতা কৰিম। আৰু মই মুছলিম সমাজৰ সকলো স্তৰৰ মানুহসকলক মই আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে ওলাই আহক। বিশেষকৈ আৰু যিসকল সংগঠন আছে সংগঠনসকলে ওলাই আহিব লাগে। মই প্ৰশংসা কৰিব বিচাৰিছোঁ ABAMSUক BTC, তেওঁলোকে এই বিষয়ে পদক্ষেপ লৈছে আৰু তেওঁলোকে যথেষ্ট এনে কাম কৰি আছে। গতিকে আৰু যিসকল সংগঠন আছে আমচুকে আদি কৰি সকলো সংগঠন ওলাই আহিব লাগে। আমি একেলগে মিলি, আমাৰ ভিতৰত কিবা মতভেদ থাকিব পাৰে, কিন্তু এই সময়ত এইবিলাক বাদ দি আমি সকলোৱে মিলিজুলি হৈ আমি কেনেকৈ এটা সমাজখন, এটা সুন্দৰ সমাজ গঢ়ি তুলিব পাৰি, এইটো আমি চেষ্টা কৰিব লাগিব। আমি সমাজখনক কেনেকৈ শিক্ষিত কৰিব পাৰি, আমি নাৰী শিক্ষা কেনেকৈ আমি দিব পাৰি, এই বিষয় লৈ আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব। যদি আমি এই চিন্তা চৰ্চা নকৰোঁ, এই সমাজখন আমাৰ অধঃপতনে যাব। আজি যি অৱস্থা, যি স্তৰত আছে, ইয়াতকৈ আৰু বেয়া পৰিণত হ'ব। সেয়েহে মই সকলো মুছলিম সমাজৰ লগতে সকলো স্তৰৰ মুৰব্বীসকলক আৰু দল সংগঠনক মই আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে ওলাই আহক। আমাৰ সমাজৰ পৰা কুসংস্কাৰ আমি দূৰ কৰোঁ, ড্ৰাগছ মুক্ত কৰোঁ, নিচাযুক্ত যিসকল বস্তু আছে এই সকলৰ পৰা আমাৰ সমাজক কেনেকৈ আমি আঁতৰাই আনিব পাৰি, সেইটো আমি সকলোৱে চেষ্টা কৰি যাম। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি মোৰ কথা এইখিনি। ধন্যবাদ।